ওয়েলকাম টু বিকুল হুছেইন ইউটিউব চেনেল। হেল্ল' ভিউৱাৰ্ছ, মই বিকুল হুছেইন আৰু আপোনালোকে চাই আছে বিকুল হুছেইন নামৰ ইউটিউব চেনেল। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজি মই ক'ম কিদৰে এটা মোবাইল ফোনত দুটাকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদি ইউজ কৰিব পাৰি। জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। চ' এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি এটা মোবাইল ফোনত দুখনকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদি ইউজ কৰিবলৈ প্ৰথমতে এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হ'ল মাল্টিচাৰ্ট। এই এপটো প্লে' ষ্টৰত নাপাব। এনেকুৱা ছেম এপ প্লে' ষ্টৰত বহুত আছে, কিন্তু সেইবোৰৰ ছিষ্টেম অলপ হাৰ্ড। সহজতে ইউজ কৰিবলৈ আপুনি ক্ৰম ব্ৰাউজাৰক অ'পেন কৰক আৰু তাত চাৰ্চ কৰক মাল্টিচাৰ্ট। লগে লগে এপটো আহিব আৰু তাৰ পৰাই ডাউনলোড কৰিব পাৰিব। মই মোৰ ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকক। মই ইয়াত চাৰ্চ কৰিলোঁ মাল্টিচাৰ্ট বুলি, MULTICHAT মাল্টিচাৰ্ট, আৰু ওপৰত শ্ব' কৰিলে এইটোত ক্লিক কৰিলোঁ। এতিয়া কেইবাটাও এপছ ইয়াত দেখুৱালে আৰু তলত কেইবাটাও ৱেবছাইট দেখুৱালে। ইয়াত এপছত ক্লিক কৰিলে এইটো ডাউনলোড কৰিব পৰা নাযাব। আপুনি প্ৰথম ৱেবছাইটটোত ক্লিক কৰক আৰু ইয়াত দেখুৱাইছে ডাউনলোড এপ এটা বক্সৰ ভিতৰত, আৰু ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ইয়াত তলত শ্ব' কৰিছে ডু ইউ ৱান্ট টু ডাউনলোড, আৰু ইয়াত কেনচেল আৰু ডাউনলোড দুটা অপশ্যন আছে। আপুনি ডাউনলোডত ক্লিক কৰিব। মোৰ যিহেতু এইটো অলৰেডি ডাউনলোড কৰাই আছে, সেইকাৰণে মই এইটো বেক কৰি মই সেই এপটো অ'পেন কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। ইয়াত দেখিবলৈ পাইছে যে মাল্টিচাৰ্টটো মই অ'পেন কৰিলোঁ। এইটো অ'পেন হোৱাৰ লগে লগে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। ইয়াত প্লাছ চিনটোৰ তলত লিখা আছে এড এপ বুলি, মানে ইয়াত ক্লিক কৰি আপুনি কেইবাটাও এপ আৰু এড কৰিব পাৰিব। বহুতকেইটা ইয়াত শ্ব' কৰিছে ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছআপ বিজনেছ, হোৱাটছআপ, ফেচবুক, মেছেঞ্জাৰ, ফ্ৰেণ্ড, জিঅ' টিভি, জিঅ' চাম, বহুত কিছু মানে শ্ব' কৰিছে। আৰু যদি আপোনাৰ ইচ্ছা যিকেইটা এড কৰিব সেইটো এড কৰি ল'ব। মই ইয়াত মেছেঞ্জাৰ 2, হোৱাটছআপ 2, হোৱাটছআপ 3, ফেচবুক 2, হোৱাটছআপ বিজনেছ 2, এনেকুৱা বহুত এপছ আছে। মই আপোনালোকক ফেচবুকটো দেখুৱাই লৈছোঁ। ইয়াত কেৱল হোৱাটছআপ 2, মেছেঞ্জাৰ 2, ফেচবুক 2 দেখিবলৈ পাইছে, কাৰণ এটাকৈ অলৰেডি আপোনাৰ মোবাইলত নৰ্মেলি ব্যৱহাৰ কৰিবই পাৰে, আৰু ইয়াত আৰু এটাকৈ কৰিব পাৰিব। মই ফেচবুকটো অ'পেন কৰি দেখুৱাইছোঁ। ইয়াত পাৰ্মিশ্যন ৰেকুৱাৰমেণ্টছত তলত লিখা আছে দ্য এপ ৰিকুৱাৰ্ছ পাৰ্মিশ্যন টু ৱৰ্ক প্ৰপাৰলি, প্লিজ অ'পেন পাৰ্মিশ্যন ছেটিং এণ্ড ছিলেক্ট এলাউ। মই আণ্ডাৰষ্টেণ্ড বুলি লিখি দিলোঁ আৰু লগে লগে এইটো আহি গ'ল। এইটো অ'পেন হওঁতে অলপ সময় লয়, গতিকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো। ইয়াত শ্ব' কৰিলে মোৰ ফেচবুকটো, আৰু চাব পাৰে সাধাৰণ ফেচবুক আৰু এইটো একেই ছেম, কেৱল এইটো এপটোত হাইড হৈ থাকে। মানে ইয়াত ন'টিফিকেশ্যন চাব পাৰে, যি আছে মানে সকলো শ্ব' কৰিব। আৰু এনেদৰেই মানে ডুৱেল ফেচবুক, ডুৱেল হোৱাটছআপ, মেছেঞ্জাৰ আদি ইউজ কৰিব পাৰিব। এইটো ফেচবুক দেখালোঁ, আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ মেছেঞ্জাৰটোত ক্লিক কৰিলোঁ, আৰু ইয়াতো পাৰ্মিশ্যন ৰিকুৱেৰমেণ্টছ টু আণ্ডাৰষ্টেণ্ড বুলি ক্লিক কৰিব লাগিব, আৰু এইটো অ'পেন হৈ আছে। চাওক মেছেঞ্জাৰত সকলোকেইটা ফ্ৰেণ্ডৰ হেৰি উলিয়াই মানে শ্ব' কৰিছে, চাব পাৰে। এতিয়া দেখাবলৈ চেষ্টা কৰোঁ হোৱাটছআপটো, আৰু এইবোৰ মানে তেওঁলোকৰ এডভাইচ হিচাপে ভিডিঅ'বোৰ দেখুৱাই আছে।
ইয়াতো আণ্ডাৰষ্টেণ্ড বুলি দিব লাগিব আৰু এতিয়া হোৱাটছআপটো অ'পেন হৈ আছে আৰু ইয়াত ৱেলকাম টু হোৱাটছআপ বুলি লিখি আছে মানে এইটো ইয়াত মই হোৱাটছআপটো খোলা নাই ইয়াত তলত আছে এগ্ৰি এণ্ড কণ্টিনিউ সাধাৰণ হোৱাটছআপ যেনেকৈ খোলে তেনেকৈ এইটো খুলিব পাৰিব আৰু মই এতিয়া বেক কৰি দেখুৱালোঁ আৰু এইটো আছিল মাল্টি চাৰ্ট যিটো সহজতে দুটাকৈ একাউণ্ট যেনে হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ আদি মেছেঞ্জাৰ সকলো ইউজ কৰিব পাৰিব দুটাকৈ মানে এটা নৰ্মেলি আপোনাৰ মোবাইলত ব্যৱহাৰ কৰিব পাৰে আৰু এইটো এই এপটোৰ জৰিয়তে আৰু কেইবাটাও মানে একাউণ্ট ইউজ কৰিব পাৰে তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক বন্ধুসকললৈ শ্বেয়াৰ কৰক কমেণ্ট কৰি নিজৰ মতামতটো জনাওক শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পায় আজিলৈ এইখিনিয়ে